তাকে হেও আমাৰ হেৰিয়ে ফোন কৰিছে প্ৰায় ইঞ্জিনিয়াৰ ছাৰে হেল্ল' ছাৰ নমস্কাৰ মই মেনকাই ক'লোঁ ছাৰ তাকেহে কালি সেই আমাৰ ৱাৰ্ড কমিশ্যনাৰে কৈছিলে বাৰু ব্লকৰ মিটিংখন আছে বুলি কেইটা হেৰি 11টা বজাত দিছে বুলি ক'লে ঠিক আছে ছাৰ হেৰি কি কাগজপত্ৰখিনি মই কালি ৰাতি চাই থৈছিলোঁ বাৰু লৈ যাম বাৰু লগত আৰু ছাৰ কিবা এনেই নিজৰ ব্যক্তিগত কিবা দৰখাস্ত দিব পাৰিব নেকি বাৰু পাৰিব ন মোক মানে নহয় গাঁৱৰ মহিলাবিলাক ইজনী আহি আছে সিজনী আহি আছে কিবা কিবি সাহায্য আহিছে নি আৰু এগৰাকী যে বৰ চোকা জানেনে এই কেতেকী বুলি কয় বেলেগ চোকা মানে মই তেখেতৰ পৰাহে দিগদাৰ ইবোৰে ইমান বাৰু মোক চলাব নোৱাৰে এই কেতেকী বুলি কয় বৰ চোকা এই তেখেতৰ পৰাহে মোৰ দিগদাৰ তাকেহে থাকে সেইটো হয় বাৰু গাঁওখনত থাকেই আৰু চোকা মাইকী ঠিক আছে ছাৰ মই এতিয়া ৰাখিছোঁ দিয়ক মই গৈ আছোঁ বাৰু আই তাকেহে সেয়া ভাবিছিলোঁ মই আজি ভনীজনী ঘৰৰ পৰা আহিমগৈ বুলি এতিয়া ভনী ঘৰলৈ যাব নোৱাৰো আৰু এয়াহে এতিয়া ফোন আহিলে মেম্বাৰ হৈ লৈ কৈছোঁ নহয় সঁচাকৈ দেই এইবিলাক আৰু কোনো পলিটিকেল কামত উঠিব নালাগে পলিটিকেলৰ ৰাইজৰ কাৰণে এয়া এতিয়া মই বাই ভনী ত্যাগ দিবলগীয়া গোটেই হ'ব বাই ভনী ঘৰলৈ যাওঁ বুলি কৈ আজি যাব পৰা নাই আই বোপাই ঘৰলৈ যাওঁ বুলি কৈ যাব পৰা নাই এই ককাই ভাই ওচৰলৈ যাব পৰা নাই মেম্বাৰ উঠি ল'লোঁ এতিয়া আজি ইখন মিটিং কালি সিখন মিটিং কালি তলে এতিয়া সেয়া ৰাতিপুৱাতে কাপোৰ এসোপা চাহপাত দিলোঁ এই ধুবলৈ আছে এতিয়া কোনে ধুব ল'ৰা এটা আছে ল'ৰা যিটো আধা মাইকী আধা মতা এইটোৱেনো ক'ত চাগে কাম কৰিব তেওঁ নকৰিলে উপায় নহ'ব ন তাক মই এনেই ডাঙৰ কৰিছোঁ নি ঘৰখনত তাকে মাতোচোন পোনাকণ